শক্তিশালী রাজনীতি গঠন করার উদ্দেশ্যে আমি কামফা বৰগোহাঁই আৰু বহুতো বিপিএফৰ বহুতো নেতা কৰ্মী আছে আজি যোগদান কাৰ্যসূচী তেনেকুৱা সিৰিয়ালি যোগদান কাৰ্যসূচী লোৱা হ'ব আৰু পৰৱৰ্তী সময়ত এই বিটিচি অঞ্চলৰ এটা অস্থিৰ ৰাজনৈতিক পৰিস্থিতি তাৰ পৰা আমি পৰিত্ৰাণ পাব বিচাৰোঁ যেতিয়া আঞ্চলিক দল শক্তিশালী হ'ব নিশ্চিতভাৱে আমি বিটিচিৰ উন্নয়ন তেতিয়াহে আমি কৰিব পাৰিম এনেকুৱা আমি পূৰ্ব চৰ্ত কোনো আমি দাবী দুবা ৰখা নাই কাৰণ ইপিএফ দলত বা ইউপিএফ দলৰ লগত একত্ৰীকৰণৰ আলোচনা যিটো হৈছিল এতিয়াই মূল কাৰণ আনপিনে আগামী মহিলাৰ যিটো ৰাজনৈতিক দিশাহীন যিবোৰ সিদ্ধান্ত ইয়াৰ মই বিৰোধিতা কৰি আহিছোঁ আৰু মই কঠোৰ সমালোচনা কৰিছোঁ যে আজি মই ক'ব বিচাৰোঁ যে সেই বিধানসভাত আগামী মহিলাৰী ফ'ৰ এলায়েন্স কৰিছে নাম্বাৰ 1 নাম্বাৰ 2 আপুনি ইয়াত বেছিকৈ সংখ্যা জিকাৰ পিছতো আপুনি গভৰ্ণমেণ্ট গঠন কৰিবলৈ আপুনি ক্লেইম কৰিবলৈ নগ'লে নাম্বাৰ 3 আপুনি ইয়াত বাই ইলেকশ্যনত আপোনাৰ ভূমিকা সন্দেহজনক আছিল আৰু পাৰ্লামেণ্টাৰী ইলেকশ্যনত আপুনি সন্দেহজনকভাৱে আপুনি 8-9 দিন আপুনি লুকাই আছে তাই ইয়াত নিশ্চয় কিবা নহয় কিবা আমি সন্দেহ হৈছোঁ ইয়াৰ কাৰণে মোৰ বিশ্বাস আৰু সেই দলৰ হাগামাৰ প্ৰতি মোৰ যিটো আস্থা কমি গৈছে আৰু দিশাহীনভাৱে সেই দলটো আজি চলি আছে হাগ্ৰামা কেৱল আজি হাগ্ৰামাৰ মতেতো বিটিচি প্ৰমোদৰ চৰকাৰ ভাঙি পেলাই 10 বাৰমান হ'ল ভাঙা হাগ্ৰামাই যিটো মানুহবিলাকক মানে মিছা কথা কৈ ৰাজনীতি কৰি আছে এইবোৰ অতি দুৰ্ভাগ্যজনক আমি দেখিছোঁ আহি প্ৰমোদ বড়ো আজি 4টা বছৰ মানে পাৰ কৰিলে মানে সুকলমে কিন্তু হাগ্ৰামাৰ কথাৰ কোনো মূল্য নাই আৰু বাই ইলেকশ্যন বুলি কওঁতে বহুতো ইলেকশ্যন গ'ল একেতে কিছুমান ক্ষেত্ৰত দলৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰে দলৰ আলোচনা নকৰাকৈ CWC PMB বডি খৰ কমিটিৰ আলোচনা নকৰাকৈ একেতে নিজাববীয়াকৈ কথাইখিনি সিদ্ধান্তবোৰ গ্ৰহণ কৰিছিল এই ক্ষেত্ৰত মই প্ৰশ্ন কৰিছোঁ আৰু বিবাদটো মোৰ সংঘাতটো এই ক্ষেত্ৰতো হাগ্ৰামাৰ লগত আমি নিশ্চয়কৈ এজন কৰ্মী হিচাপে নিশ্চয় আৰু একেতে দলৰ মানে মুৰব্বী হিচাপে ৰাইজক মিছা কোৱাটো আমি কেতিয়াও নিবিচাৰোঁ আৰু মিছা কথা আগত ৰাখি পেলাই আমাক মানে দলক আগুৱাই নিব নোৱাৰে এই কথা আমি অতিকৈ দুখ লাগিছোঁ আৰু মই আহ্বানো কৰিছোঁ আমাৰ দলত আৰু বহুতো আলোচনা হৈছে অতি শীঘ্ৰে দল ত্যাগ কৰিব বহু বিপিএফৰ নেতা কৰ্মী আহিব এইটো আমি সময়ত